নমস্কাৰ, মই এডভোকেট অমৰজ্যোতি শৰ্মা। আজি মই নতুন যিখন আমাৰ মটৰ ভেহিকল এক্ট আহিছে 2019 সেই বিষয়ে আমাৰ জনসাধাৰণক সজাগ কৰিব খুজিছোঁ। প্ৰথম কথাটো হৈছে, যেতিয়া আপোনাক ট্ৰেফিক পুলিচে ৰাস্তাত ৰাখিব তেতিয়া আপোনাক আপোনাৰ ডকুমেণ্টবিলাক দেখুৱাবৰ কাৰণে কোৱা হৈছে, পুলিচজনৰ হাতত দিবৰ কাৰণে কোৱা নাই। দ্বিতীয়তে, যদি তেওঁলোকে চালান দিব নোৱাৰে তেনেহ'লে আপুনি ফাইন দিয়াৰো কোনো প্ৰয়োজন নাই, গতিকে ফাইন ল'বলৈ হ'লে চালান দিবই লাগিব। তৃতীয়তে, আপোনাৰ যদি কিবা কাৰণত ডকুমেণ্ট লগত নাই, আপুনি আপোনাৰ মোবাইলত এপ আছে, তাতো আপুনি ডকুমেণ্ট শ্ব' কৰিব পাৰে। যেনে ধৰক পৰিবহণ আৰু ডিজিলকাৰ, এই দুটা গভৰ্ণমেণ্টৰ এপ। এনেই কিন্তু আপুনি ফটো মাৰি ফটো দেখালে নহ'ব, আপোনালোকে সেই এপ দুটাত আপোনালোকৰ ডকুমেণ্টবিলাক আপলোড কৰিব লাগিব, তাৰপিছত আপোনালোকে শ্ব' কৰিব পাৰে। আৰু এটা ভাল কথা, ইয়াতে কি কোৱা হৈছে, কেতিয়াবা যদি আপোনালোকৰ ভেহিকলখন কিনাৰ পিছত বিভিন্ন যান্ত্ৰিক যদি ধৰা পৰে, আপুনি কোম্পানীত যাই পেলাই ভেহিকলখন ঘূৰাই দিব পাৰে আৰু কোম্পানীয়ে আপোনাক সকলো পইচা ঘূৰাই দিব লাগিব, বা এখন নতুন বাহন দিয়াটো বাধ্যতামূলক কৰা হৈছে। আৰু আমি দেখা পাওঁ বিভিন্ন দুৰ্ঘটনাৰ সময়ত আমাৰ মানুহবিলাকে হেল্প কৰিবৰ কাৰণে আগুৱাই যাবলৈ ভয় কৰে, কিন্তু ইয়াত স্পষ্টকৈ কোৱা হৈছে যে যি মানুহে দুৰ্ঘটনাত পতিত মানুহক হেল্প কৰিব তেওঁৰ ওপৰত কোনো ক্ৰিমিনেল আৰু চিভিল একশ্যন পুলিচে ল'ব নোৱাৰে। আৰু এটা কথা, যদি আপোনাৰ পুলিচজনৰ ওপৰত সন্দেহ হয় যে এওঁ ফৰ্জি পুলিচ হ'ব পাৰে, তেতিয়া আপুনি নম্ৰভাৱে তেওঁৰ আইডেণ্টি কাৰ্ডখন চাবলৈ খুজিব পাৰে, তেওঁ দেখুৱাবলৈ বাধ্য। আৰু আমি কৰা ভুলবিলাক যদি পুলিচে কৰে, জনসাধাৰণে কৰা ভুলবিলাক, তেনেহ'লে তেওঁলোকৰ ক্ষেত্ৰত ফাইনটো ডাবল কৰা হৈছে। গতিকে এইটো এটা জানিব লগা কথা। আৰু যদি আমি ন' পাৰ্কিঙত গাড়ীখন ৰাখোঁ, যদি গাড়ীৰ ভিতৰত আমাৰ গাড়ীৰ মালিকজন বহি থাকে, তেনেহ'লে পুলিচে সেই গাড়ীখন টানি নিয়া বা সেই গাড়ীখনৰ যিটো আমাৰ চকাত লক লগাই সেইটো লগাব নোৱাৰে। আৰু এটা ভাল কথা, যদি পুলিচে আপোনাক মিছবিহেভ কৰে তেনেহ'লে আপুনি অফিচিয়েল কমপ্লেইন এটা কৰিব পাৰে। আৰু এটা ভাল কথা হৈছে কি, আমাৰ লাইচেন্স যদি এক্সপায়াৰী হয়, সেই এক্সপায়াৰী পিৰিয়ডটো 1 বছৰলৈ এক্সটেণ্ড কৰা হৈছে। গতিকে 1 বছৰৰ ভিতৰত আপুনি এক্সটেণ্ড কৰিলে হ'ব, লাইচেন্সখন ৰিনিউ কৰিলে হ'ব। আৰু এটা কথা কোৱা হৈছে, কেছলেছ ট্ৰিটমেণ্ট এক্সিডেণ্টত পতিত হোৱা মানুহবোৰৰ প্ৰথম 1 আৱাৰ, এইটো গল্ডেন আৱাৰ বুলি কয়। গতিকে প্ৰথম এঘণ্টাত মানুহখিনি বাচাৰ চান্স বহুত বেছি থাকে, গতিকে সেই সময়ত ট্ৰিটমেণ্টটো কেছলেছ কৰিবৰ কাৰণে আইনখনত কোৱা হৈছে। আৰু যদি কিবা কাৰণত আপোনাৰ লাইচেন্সখন হস্তগত কৰে পুলিচে, তেনেহ'লে তেওঁ আপোনাক তাৰ কাৰণে কাগজ এখন দিব লাগিব। আৰু যদি আপোনাক এৰেষ্ট কৰা হয়, তেনেহ'লে 24 ঘণ্টাৰ ভিতৰত আপোনাক মেজিষ্ট্ৰেটৰ ওচৰত হাজিৰ কৰিব লাগিব, আৰু তেতিয়া আপুনি আপোনাৰ উকিল ল'ব পাৰিব। আৰু কিছুমান কম্পেনচেশ্যন ইয়াতে বহুত বেছিকৈ হাই কৰা হৈছে, গতিকে সেইবোৰ বাকীবোৰৰ বিষয়টো আমাৰ গম পোৱা হৈছেই। আৰু ইমাৰ্জেঞ্চি ভেহিকলৰ ক্ষেত্ৰত এইটো নতুনকৈ এড কৰা হ'ল, যেনেকৈ ফায়াৰ ব্ৰিগেড হওক বা এম্বুলেন্স হওক, সেইবোৰক যদি ছাইড দিয়া নহয়, তাত এটা জৰিমনা বিহা হৈছে 10,000, আৰু এইটো অত্যন্ত জৰুৰী। আমি বহুত ক্ষেত্ৰত দেখা পাই থাকোঁ। গতিকে তাত পেচেণ্ট থাকে, অথচ তেওঁলোকে যাব নোৱাৰে, মানুহবোৰে ছাইড দিয়া নাই। আৰু এটা কথা, মাইনৰৰ ওপৰত এইটো অভিভাৱকসকলৰ কাৰণে অত্যন্ত গুৰুত্বপূৰ্ণ। ইয়াতে আমি দেখা পাওঁ যে 14-15 বছৰৰ ল'ৰাবিলাকে বাইক চলাই পেলাই গাড়ী চলাই বিভীষিকাৰ সৃষ্টি কৰে, অথচ তেওঁলোকৰ লাইচেন্স নাই। গতিকে ইয়াত অভিভাৱকক জগৰীয়া কৰা হৈছে। মনত ৰাখিব, 3 বছৰলৈকে কাৰাদণ্ড হোৱাৰ চান্স আছে, আৰু 25,000 টকা জৰিমনা, আৰু লগতে গাড়ীখনৰ ৰেজিষ্ট্ৰেশ্যন 1 বছৰৰ কাৰণে কেঞ্চেল কৰি দিব। আৰু প্লাছ এই মাইনাৰজনৰ যিহেতু ৰেকৰ্ড বেয়া হ'ল, বেলেগে যদি 18 বছৰৰ পিছত লাইচেন্স এপ্লাই কৰিব পাৰে, তেওঁ লাৰ্ণাৰ্ছ এপ্লাই কৰিবলৈ 25 বছৰলৈ তেওঁ ৱেইট কৰিব লাগিব। গতিকে বহুত ক্ষতি, আৰু গাৰ্জেন সাৱধান হোৱাটো অত্যন্ত জৰুৰী হৈ পৰিছে। আৰু এটা কথা, ইয়াতে আমি জানিব লাগিব, ভাৰতত আটাইতকৈ বেছি দুৰ্ঘটনা সংঘটিত হয় পৃথিৱীৰ ভিতৰত। প্ৰায় 1.5 লাখৰ পৰা 2 লাখ লোক ইয়াত প্ৰতি বছৰে নিহত হৈ আহিছে। এইটো অত্যন্ত উদ্বেগজনক এটা কথা। আৰু এটা কথা, LMV লাইচেন্স। মোক বহুত ল'ৰাই সোধে যে দাদা, মোৰ মটৰ ভেহিকল LMV লাইট মটৰ ভেহিকল লাইচেন্স আছে, কিন্তু মই ওলাৰ বাবে চলাব পাৰিম নে, মানে কমাৰ্চিয়েল ভেহিকল চলাব পাৰিব নাই। গতিকে এইটো এটা কথা। আৰু এটা কথা কি হয়, মোক সোধে যে দাদা, মোৰ LMV আছে লাইট মটৰ ভেহিকল, মই SUV চলাব পাৰিম নাই, ইনোভা বা এই ধৰণৰ জাতীয় গাড়ীবোৰ। মোক আজি কথাটো কৈ দিওঁ, লাইট মটৰ ভেহিকল শ্ৰেণীত 7.5 টন, মানে 75 কেজি তলৰ যিকোনো ভেহিকল লাইট মটৰ ভেহিকল বুলি কয়। গতিকে আপোনালোকে ট্ৰাক বাছৰ বাদে সকলোবিলাকে চলাব পাৰে। আৰু এটা কথা, আগতে কমাৰ্চিয়েল লাইচেন্সৰ আৰু প্ৰাইভেট লাইচেন্স বেলেগ আছিলে লাইট মটৰ ভেহিকলৰ ক্ষেত্ৰত। আজিকালি সেইটো নহয়। আপোনাৰ যদি প্ৰাইভেট লাইট মটৰ ভেহিকল লাইচেন্স আছে, আপুনি যিকোনো কমাৰ্চিয়েল ভেহিকল সেই কেটেগৰী আপুনি চলাব পাৰে। গতিকে আহক আমি সকলোৱে আইন মানি চলোঁ। নিশ্চয় প্ৰথম কেইদিন অলপ অসুবিধাৰ সন্মুখীন আমি হ'ব লাগিব সকলোৱে, লাহে লাহে সকলোবিলাক ঠিক হ'ব। আহক আমি সকলোৱে আইন মানি চলোঁ আৰু বেলেগকো আইন মানিবলৈ আমি প্ৰেৰণা যোগাওঁ। নমস্কাৰ।